এতিয়া এইখিনি বস্তু কিমান টকা দিব লাগিব জুগজাপ কিমান দিব লাগিব জুগজাপ কিমান দিব লাগিব জুগজাপ এতিয়া টকা 500 দিয়ক টকা 500 আপুনি বস্তুখিনি বিক্ৰী কৰি ল'ব আহিছোঁ খুৰা ধন্যবাদ নমস্কাৰ মই এতিয়া আছোঁ বৰহালা মৰিগাঁও ডিষ্ট্ৰিক্টতে এইজন বৰপিতাই এনেকৈ বহি আছে তেখেত এইবিলাক ব্যৱসায় কৰা কিমান দিন হৈছে ব্যৱসায় মই পাই যি হৈছে 2 বছৰমান 2 বছৰ ইয়াতে কৰি আছেনে ইয়াতে আৰু চলোতেতো কষ্ট হৈ আছে কষ্ট মানে কষ্ট হয় আৰু কি কৰিব সেইটো উপায়টো নাই সন্ধিয়া 7টা বজাত বিক্ৰী কৰাৰ পিছত যাওঁ আৰু ৰাতিপুৱা 7টা বজাত উঠিয়ে গা পা ধুই লৈ গাঁৱত যাওঁ বজাৰতো যাওঁ কেতিয়াবা গৈ পেলাই এনেকৈ মালখিনি বিচাৰি খুচাৰি লৈ আহি মানে কষ্ট কৰি আকৌ এগাল মুঠি খাই এতিয়ালৈ আপুনি যাত্ৰা কৰিছেনে যাত্ৰা মোৰ এতিয়া হোৱা নাই আজি আহিছোঁ এতিয়া আধা হৈছে মই হোৱা নাই সৰু এনেকৈ মানে চলি আছোঁ আমি এইটো গৰমত আৰু যদি বৰষুণ পৰে তেতিয়া কি বৰষুণ পৰিলে ঘৰলৈ যাওঁ এনেকৈ ছাতি তাতি আনিও কেতিয়াবা পাওঁ সুবিধা হয় কেতিয়াবা সুবিধাও হয় ঘৰ মানে ইমান ভাল নহয় অৱস্থা সেইটো কাৰণে আৰু এনেকৈ টুক টাকে চলি আছোঁ আৰু কি কৰিব চুৰ কৰিব নোৱাৰোঁ ক'তোতে হাজিৰাও কৰিব নোৱাৰোঁ ইয়াকে ব্যৱসায় এটা কৰি পেলাই চলি আছোঁ যেনেকুৱা এতিয়া ইয়াত আপোনাৰ দোকানখনত কেইটকা বস্তু আছে কিন্তু বেছি মাল নাই ইয়াত আৰু কি বেছি 500-600 টকা কিবা এটা আছে আৰু 500 টকা বস্তু এটা আছে অঁ মালো কম আজি মানে তেনেকৈ এতিয়া এইটো থোক কিমান এইটো 80 টকা 80 টকা সেইটো 80 টকা এইকেইটা নেমু 20 টকা ৰাতিপুৱা কেইটা বজাত যায় এইবিলাক কৰিবলৈ ৰাতিপুৱা 7টা 8টা বজাত যাওঁ আৰু খাই বৈ লৈ চাহ 8টা বজাত ওলাই যাওঁ সদায় আপুনি এইটো ইয়াতে দোকান কৰেনে অঁ ইয়াতে কৰোঁ সদায় আবেলি আহোঁ এনেকৈ কৰি আৰু বেচা কিনা কৰোঁ এইটো বয়সত আপুনি এইটো কষ্ট কৰিব লগা এইখিনি হয় কষ্ট কৰিব উপায়টো নাই আৰু কৰিব লাগিব উপায়টো নাই আৰু এতিয়া কি কৰিব যিকেইটা অসুবিধা ক'তোতো হাজিৰা কৰিব নোৱাৰোঁ তেনেকৈ টিপ টাককৈ কৰি চলি আছোঁ আৰু